নমস্কাৰ সস্ত্ৰীকাল আদাব কেমছো আসসালামু আলাইকুম খুলুমবাই প্ৰথমে আপোনালোক আটাইলৈ দীপাৱলীৰ শুভেচ্ছা থাকিল। আচলতে দীপাৱলী ক'লে আমি বিভিন্ন ধৰণৰ সা সৰঞ্জাম যেনে বৈদ্যুতিক সা সৰঞ্জাম যেনে যি বিভিন্ন ধৰণৰ লাইট ব্যৱহাৰ কৰি আমি আচলতে আজিকালি কি কৰোঁ দীপাৱলী ক'লে সেইবিলাকৰ প্ৰতি আমি মোহিত হওঁ বা সেইবিলাকৰ প্ৰতি আকৃষ্ট হওঁ। ঠিক তেনেকুৱা নহয় যদি মোৰ ভুল হোৱা নাই, কাৰণ দীপাৱলী বুলি ক'লে আচলতে চাকিৰ পোহৰ যিটো আমাৰ চাকি আছে সেই চাকিৰ পোহৰটোকহে বুজায় যদি মোৰ ভুল হোৱা নাই। বেলেগ দীপাৱলীত লগাব পাৰি সেইটো কিন্তু নহয় মূল। কিন্তু যদি আমি চাব যাওঁ দীপাৱলী বুলি ক'লে কিন্তু চাকিৰ পোহৰটোৰে ঘৰখন সজাই বা নিজৰ পদূলিখন সজোৱাৰ এটা নিয়ম আছে। সেই নিয়মটোহে আচলতে প্ৰকৃত নিয়ম। বৈদ্যুতিক সা সৰঞ্জাম ব্যৱহাৰ কৰি আপুনি কৰিব পাৰে, তাত কোনো বাধা নাই, কিন্তু প্ৰাধান্য দিয়ে কিন্তু সেই চাকিখিনিক মই যিমানখিনি জানো, যদি মোৰ ভুল হোৱা নাই। আৰু আপোনালোকে যিয়ে যেনেদৰে পালিব বিচাৰে পালক, মোৰ তাত ক'ব লগা নাই, কিন্তু যাতে আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰায়। কাৰণ আমি কিয়নো প্ৰত্যেক বছৰে আমি কাৰোবাৰ ঘৰ জ্বলা, কাৰোবাৰ খেৰ জ্বলা আৰু ঘৰ জ্বলি মানুহ মৃত্যু হোৱা পৰ্যন্ত দেখি আহিছোঁ। গতিকে আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি অলপ ওচৰে পাঁজৰে চাই চিতি যেন আপোনালোকে বোমাবিলাক ফুটায় আৰু এই বিপদবোৰৰ পৰা যাতে বাচি থাকে, সেইটোৱে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ। এনজয় কৰক, বাকী আপোনালোকে এনজয় কৰক যিমান পাৰে। তো আজি তামাম মানে বতৰটো বেয়া কৰিছে, মানে বৰষুণ দিব ধৰিছে অলপ। তো যিবিলাকে বহুত বেছি বোমা আনিছে, বোমা ফুটাম বুলি ভাবিছে, আজিতো আশাটো খুব ক্ষীণ আছে। আপোনালোকে যিবিলাকে বহুত বেছি বোমা আনিছে সেইবিলাকে বিচনাৰ তলত সকলোৱে ফুটাওক, কাৰণ বাহিৰততো নোৱাৰে, চব বৰষুণ পানী চব সেমেকি যাব। গতিকে আপোনালোকে যিমান পাৰে, মই এটা উপায় দিছোঁ আপোনালোকক, বিচনাৰ তলত মাৰক, যিমান মাৰি থাকক, কিন্তু বাহিৰত নোৱাৰে যেন পাইছোঁ। আৰু আপোনালোকে যদি বোমা সেমেকি গৈছে কাৰোবাৰ, তেনেহ'লে আপোনালোকে এটা কাম কৰক, চৌকাৰ ওপৰত এখন কাপোৰত বান্ধি গোটেইবিলাক থৈ দিয়ক, মানে শুকাই থাকিব গৰম লৈ। তো এতিয়া মই আপোনালোকক দেখুৱাম মই নিজে ৰোপণ কৰা কিছুমান গছ গছনি, মানে কিছুমান শস্য যিবোৰ মই নিজে ৰোপণ কৰিছোঁ। কাম কৰা মানুহৰ দ্বাৰাই নহয়, মই যিবোৰ নিজে ৰোপণ কৰিছোঁ আৰু কি বস্তুৰ মই ফল পাইছোঁ এতিয়া আপোনালোক সেইখিনি দেখুৱাই আছোঁ। আজি প্ৰায় 2 মাহমান আগত এই তামোল পুলিবিলাক ৰুইছোঁ, প্ৰায় 100 পুলি ৰুইছোঁ, আপোনালোক দেখুৱাই দিছোঁ এইফালে। প্ৰায় 2 মাহমান আগত তামোল পুলি ৰুইছোঁ 100 মান। তো আৰু আছে 100 মান, সেইখিনিও ৰুম। বৰ্তমান সুবিধাজনক হোৱা নাই, অলপ মাটি পেলাব আছে, সেইখিনি পেলাই লৈ আৰু 100 মান ৰুই দিম বুলি ভাবিছোঁ। আৰু আছে পিছফালে ৰুব পৰা ঠাই আছে এইফালেও, কিন্তু মই ৰোৱা নাই বৰ্তমানলৈকে। এইবিলাক পুলি ডাঙৰেই হ'ল, অলপ ডাঙৰেই হ'ল এইবিলাক। এইফালে এনেকৈ ৰুইছোঁ, এনেই প্ৰায় 100 মান ৰুইছোঁ। আৰু এই আম গছডাল মানে ছাগলীৰ কোবত, মানে ছাগলী ইমান কি ক'ম আৰু আপোনালোকক। চাৰিওফালে বেৰা আছে, গুণাৰ বেৰা, এই গুণাৰ বেৰা ভাঙি কিবা হৈ গ'ল, আৰু এই ছাগলীৰ উৎপাতত মানে একো বস্তু নহয়, কি ক'ম আৰু আপোনালোকক। আৰু এটা আচৰিত ধৰণৰ কথা, এই নাৰিকলডাল ইমান বছৰ হ'ল মানে বাঢ়িব পৰা নাই। কাৰণ বাঢ়িব পাৰিব ক'ত, আপোনালোক ক'লোঁ না, ছাগলীৰ কি উৎপাত, ছাগলীৰ উৎপাততে নাৰিকলডালো বাঢ়িব পৰা নাই। আৰু এইডাল আম মই নিজেই ৰোপণ কৰা, এইডাল আম ডাঙৰ হ'ল, তৎক্ষণাত ডাঙৰ হৈছে এইডাল। অহা বছৰমান লাগিবই, চাপৰতে মানে চাপৰ চিটিতে লাগে এইডাল আম। এইবিলাক মই যে কৈছোঁ আপোনালোক 100 মান পুলি ইয়াতে আছে, 70 আছে, এইফালে আছে 30। তো এইফালে এনেকৈ ৰুইছোঁ। আৰু এইফালে আছে কল, মই ৰোপণ কৰা, নিজ হাতেৰে ৰোপণ কৰা কল লাগিছোঁ, আপোনালোকক মই দেখুৱাই আছোঁ। মই নিজে ৰোপণ কৰা কল, কাটিব হোৱা নাই চাগে, আৰু এমাহমান যোৱাৰ পিছতে কাটিব পাৰিম চাগে। এইফালে হালধি ৰুইছোঁ, এইখিনি হালধি ৰুইছোঁ অলপমান, আৰু ইফালে আদা ৰুইছোঁ এইখিনিত। এইফালে নাৰিকল, এইডাল মই নিজে ৰোপণ কৰা নাৰিকল আছিল, নাৰিকল লাগিছে, খালোঁ, 4-5 বছৰমান খালোঁৱেই। এইফালেও এডাল কল লাগিছে, এইফালেও এডাল কল লাগিছে। কি কল বুলি কয় আপোনালোকৰ এইফালে? এই কল থকক কি বুলি কয় আপোনালোকে ক'বচোন। আমাৰ এইফালে জাহাজী বুলি কয়, আমি জাহাজী বুলি কওঁ। আৰু এইডাল হ'ল মোৰ ফেভাৰেট ফল, মানে যাক আমি লিচু বুলি কওঁ। আপোনালোকে কি কয় এইডালক? এইডাল লিচু লগা নাই, মই নিজে ৰোৱা, তো কেতিয়াবা লাগে গেৰাণ্টি নাই। আৰু তো লাগিলে আপোনালোকক দেখুৱাই দিম মই বাৰু। আৰু এইফালে আছে বগৰী, আম,
এইখিনি মই মানে নিজে ৰোপণ কৰা আৰু বগৰী ফুলিছে একদম সৰুতে লাগিছে বগৰী ফুলিছে এইফালে আৰু এথোক এইফালে কল আছে এই থোক কল এই থোক মানে মালভোগ কল থোক ইমান ভাল হোৱা নাই থোক কিয় বা সৰু হৈ আছে আৰু এইখিনি তামোলো তুলিব লাগিব তোলা নাই এইখিনি তামোল তুলি নি তাতে ৰুব লাগিব আৰু এইডাল হ'ল কি টেঙা বুলি কয় আপোনালোকে এইডাল মই আজি 3 মাহ 4 মাহ মান আগত আনিছোঁ এইডাল এই কিবা যে কি মৌচুমী বুলি কয় এইডাল হ'ল মৌচুমী আৰু এইবিলাক হ'ল জ্বলা কিবা কিবি আছে জ্বলা আছে তাৰপিছত নেচাৰা খেতি কৰিছোঁ এইফালে এইখিনি নেচাৰা ভালে হৈছিল লাগিছে অলপ চলপ কিন্তু কিবা হৈছে অলপ মৰহি যোৱাৰ দৰে হৈছে দেখোন পাতবিলাক মুজি যোৱাৰ দৰে দেখা পাইছে আপোনালোকে আৰু ভেন্দি এতিয়াও খাই আছোঁ আমি চাওক আপোনালোকে লাগি আছে ভেন্দি এতিয়াও খাই আছোঁ 2-4টা ইয়াতে এনে চিটাই ধৰিছিলোঁ অলপ চলপ এতিয়াও খাই আছোঁ 2-4টা বেছি নাই আৰু এনে ঘৰত খোৱাৰ কাৰণে আৰু এইফালে এইডাল আপোনালোকে কি বুলি কয় এইডাল বেদনা এইডালক কি কয় বেদনা কিছুমান ডালিম বুলিও কয় ডালিম আৰু বেদনাৰ আচলতে দুয়োটা বেলেগ বস্তু আমি বেদনা বুলিয়ে ৰুইছোঁ বেদনাৰে সজ আনিছিলোঁ কিজানি মোৰ বিশ্বাস ডালিমেই হ'ব এইডাল যেতিয়ালৈকে ভালকৈ লাগে তেতিয়া ডালিম হৈ ওলাব কাৰণ আমাৰ ইয়াতে বেদনা হ'ব যেন নাপাওঁ দেখোন আৰু এইডাল হ'ল তেজফল আপোনালোকে কি বুলি বা কয় এইডাল তেজফল লাল যে ভিতৰৰ ফালে সৰু ইমান লাল এইডাল হ'ল তেজফল এইবিলাক কিন্তু মই চব নিজে ৰোপণ কৰা এইবিলাক আপোনালোকক দেখুৱাই আছোঁ চব মই নিজে ৰোপণ কৰা আৰু এইডাল আপোনালোকে দেখা পাইছেনে এইডাল হ'ল লাল যে কল এটা আছে লাল কল কি নাম আপোনালোকে কি বুলি কয় মই গম নাপাওঁ কিন্তু এই লাল কলৰ সজ মানে 2-3বাৰ মৰি গ'ল মই বহুত দূৰৰ পৰা এইডাল সজ আনিছিলোঁ মানে এটা পুলি আনিছিলোঁ তো গছ-গছনি কাটোতে মৰি গৈছিল তো এতিয়া আছে বাৰু হৈছে আৰু এডাল পুলিও হৈছে ঘৰত আপোনালোকে কি বুলি কয় এইটো মোক জনাবচোন এইডাল কলৰ নাম কি এই কলটোৰ নাম মই নাজানো কিন্তু বহুত দূৰৰ পৰা আনিছিলোঁ এতিয়া ডাঙৰ হ'ল বাৰু লগা নাই আৰু এইডাল জ্বলা বুলি আনিছিলোঁ 50 টকাৰে এবাৰ লাগিলে নেকি এবাৰ খালোঁ 4-5টামান লাগিছিলে কিন্তু এতিয়া আৰু নাই লগা আৰু এইডালৰ নাৰিকলে কিন্তু কিহৰ অভাৱত যি ডাঙৰ নহয় মই তাকে ভাবি তত নাপাওঁ ই যেনেকুৱা ৰুইছিলোঁ তেনেকুৱাই আছে কেতিয়াও ডাঙৰ নহয় নেকি আশা কম আৰু ক্ষীণ ই কেতিয়াও মানে ডাঙৰ নহ'ব ইয়াৰ যি ফল পাম সেইটো আৰু মই মৃত্যু নোহোৱা পৰ্যন্ত দেখা নাপাম কিজানি ইয়াক মই মৃত্যু হোৱাৰ পিছতে কিজানি ল'ৰা ছোৱালী দেখা পাব আৰু এইডাল হ'ল ছজনা গছ আপোনালোকে কি বুলি কয় কি বুলি কয় এইডাল আপোনালোকে চাওকচোন আমি ছজনা বুলি কওঁ এইডালৰ তলত কেতিয়াবা মাজে ভিডিঅ' বনাওঁ আপোনালোকে দেখা পাইছে চাগে ইয়াতে কেতিয়া ভাল লাগে এইখিনি ঠাইত একদম নিৰল ঠাই ইমান নিৰল নহয় বাৰু অলপ কাষত মানুহ আছেতো ইমান নিৰলো নহয় মই য'ত ভিডিঅ' বনাওঁ তাতে সেইটো হ'ল ডোঙৰ পাৰত সেইটো ডোং যে আপোনালোকে দেখা পাইছে ডং এটা সেই ডংটোৰ পাৰত বনাওঁ মই গছবিলাকতো দেখা পাইছে আপোনালোকে দেখা পাইছেনে এইবিলাক গছ সেইবিলাক গছত মানে আমাৰ শৈশৱকাল আমি কটাইছিলোঁ সেই গছবিলাকৰ তলত তো আপোনালোকে মই ভিডিঅ' কৰিলে মই সেইখিনিতে যাওঁ সেইখিনিত খুব সুন্দৰ মজা লাগে অলপ য'ত অসুবিধা হয় ধানৰ মাজে তথাপিও মই কষ্ট কৰি সেইখিনিলৈকে যাই আপোনালোকক যিমানখিনি পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আৰু এনেই আৰু এটা কথা আপোনালোকক সুধিব বিচাৰিছোঁ মই এই ধানৰ খেতিবোৰ ইমান বেয়া হৈছে এইবাৰ চাৰিওফালে বেয়া হৈছে কোনেও কোৱা নাই ভাল হোৱা বুলি মৰি গৈছে ধানবিলাক হোৱা নাই মাজতে এইফালে গৰুৱে খাই আছে এইফালে মানে মৰি গৈছে আধা অংশ মৰি যায় মাজে এইফালে কাটি দিছে আপোনালোকে দেখা পাইছে সেইবিলাক কাটি দিব লগা হৈছে মানে মৰি গৈছে আৰু যিবিলাক ধানৰ শস্য বা কি বুলি কয় এইবিলাক বীজবিলাকো কম ওলাইছে এইবাৰ আৰু মাজে মানে বহুত অধিকাংশ তাৰমানে মৰি গৈছে এইবিলাক চাওক সেইফালে চাওক সেইফালেও সেই হৈছে ধানে হোৱা নাই সেইবিলাকত আৰু বিভিন্ন ধৰণৰ সিফালে মই গৈছিলোঁ এনে ফুৰিবৰ কাৰণে ভিডিঅ' বনাব গ'লে দেখা পাওঁ আচৰিত বেয়া লগা ধৰণে তাৰমানে বেয়া হৈছে ধ্বংস হৈছে ধানবিলাক হোৱা নাই একদম মৰি গৈছে ধানবিলাক আপোনালোকৰ ফালে তেনেকুৱা হৈছে নেকি ক'ব জনাব আমাৰ এইফালে একদম ধান এবাৰ বেয়া হৈছে আৰু আপোনালোকক আৰু এবাৰ মই কৈছোঁ আজি দিনটো যাতে সাৱধানে আপোনালোকে পাৰ কৰাই কাৰণ এই দিনটোৰ ভিতৰত বহুতো অঘটন হৈ যায় তো ধন্যবাদ আৰু যদি মোৰ চেনেলটো কোনোৱে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব নিজৰ বুলি খিচিৰি আছামিজ বুলি পাই যাব ইউটিউবত ধন্যবাদ ইমানে জয় আই অসম